হেল্ল' এভৰিৱান, মই ভাগ্যশ্ৰী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ৱাকিং উইথ ভাগ্যৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ আমাৰ বৰমূৰীয়া গাঁও নামঘৰৰ আইমাতৃৰ এটি দল ধৰ্মজ্যোতি আঁচনিৰ অধীনত দুদিনীয়া কাৰ্যসূচীৰে তীৰ্থযাত্ৰাৰ ভ্ৰমণত গৈছিল আৰু তেওঁলোকৰ এই দুদিনীয়া কাৰ্যসূচীৰ যি এক মধুময় স্মৃতি তেওঁলোকে কেমেৰাত বন্দী কৰি আনিছিল আৰু তেওঁলোকৰ এই মধুৰ স্মৃতিসমূহ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। তেতিয়াহ'লে ব'লক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তেওঁলোকেনো কিদৰে পাৰ কৰিলে আমিও চাওঁ। এয়া এওঁলোকৰ যাত্ৰা আৰম্ভ কৰিছে লখিমপুৰৰ পৰা বৰদোৱাৰ অভিমুখে। ইমান লাষ্টত গেলেট বহিছে যে কেলে আমি ভাল লাগলে মনত পৰিছে নেকি ভাল লাগিছে আইও ভাল লাগিছে নাই জামাই গানে ঘৰখন যে এই থৈ আহিছে আইও আই লাভ ইউ কে থৈ আহিছে আই লাভ ইউ কি হবে আপুয়া মাতু
এয়া হৈছে তেজপুৰ অগ্নিগড় আৰু তেওঁলোকে লখিমপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰি তেজপুৰত খন্তেক সময় ৰৈছে আৰু এয়া তেজপুৰত থকা অগ্নিগড় মহাভৈৰৱ মন্দিৰ দৰ্শন কৰিছে। কেমেৰাৰ পৰা মাৰি দিওঁ, কেমেৰাটোৰ পৰা মাৰি দিওঁ। কেমেৰাটো লোৱা দিয়া। মহাভৈৰৱ ফোন কেমেৰা একেবাৰে হেৰিয়লৈকে মাৰিব। ভিডিঅ' কৰিছে। তোমাৰ পৰা ল'ব লাগিব। এয়া হৈছে উষা চিত্ৰলেখা মন্দিৰ ভিডিঅ'। Oh, hi. এতিয়া ভা মোৰ কাপোৰযোৰ ধুনীয়া উঠিছে। দাঁত কলাবিলাক ভালে আছে। এনেকুৱা তেলীয়া কাপোৰযোৰ পিন্ধি আহিলোঁ আজি মই মানে কাপোৰযোৰ বৰ ধুনীয়া। ইমান ধুনীয়া লাগিছে না? ইমান ধুনীয়া লাগিছে, ভাল লাগিছে। মজা। এনেকৈ দিব। আহি আছে ভিডিঅ'টো আহি আছে। গৈ থাকক। আমি এতিয়া ক'লৈ গৈ আছোঁ? আমি এতিয়া অগ্নিগড়ত ফুৰি আছোঁ। অগ্নিগড়ত ফুৰি আছে। অগ্নিগড়ত ফুৰি আছোঁ। আকৌ তেওঁলোকে তেজপুৰৰ পৰা বৰদোৱাৰ অভিমুখে পুনৰ তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰিছে। এয়া এওঁলোক গৈ পালেগৈ বৰদোৱা থান আৰু গৈ পাই সকলোৱে মিলি সন্ধিয়াৰ এসাঁজ খাইছে। কিহে খাইছোঁ মাৰি দিছোঁ আৰু। এয়া হৈছে কীৰ্তন ঘৰ। এয়া কীৰ্তন ঘৰ।
এই আগত মাৰি দিয়া আগত মাৰি ফটোখিনি ধোৱা বা আমাক দিবা দেই ধুৱাই পেলাই দেই পইচাটো দি দিম পাছতে বহোঁ পাছতে বহোঁ হা আমি পিছলৈ হ'ব পাৰিম নহয় অঁ কীৰ্তন ঘৰ এয়া আমাৰ আইসকল আহিছে লখিমপুৰৰ পৰা আৰু সকলোৱে ইয়াতে সহায় কৰিছে কীৰ্তন ঘৰ অকণমান দেখাইছে ইমান মানুহ আমাৰ ফালে উঠিছেনে এইফালে চাওক আপোনাৰ ইমান লং আপুনি একো পাইছে কৈ লওক আগতে আপোনাৰ ঘৰ ক'ত কওকচোন মোৰ বৰমূৰীয়া গাঁও বৰমূৰীয়া গাঁও নামটো আপোনাৰ কি আছিলে মোৰ নাম লাবণ্য ভূঞা ধুনীয়া নাম দেই আপোনাক মই সুধিছোঁ আপুনি আমাৰ লগত আহিলে লং জাৰ্ণিঙত কেনেকুৱা লাগিলে এবাৰ বৰ ভাল লাগিলে ৰোমান্টিক আৰু অন্য ফালে মোৰ ধাৰ্মিক মানে আধ্যাত্মিক যথেষ্ট মোৰ গভীৰ শ্ৰদ্ধা আছে সেইটো কাৰণে মই বৰদোৱা ভকতদোৱা দৰ্শন কৰি অতি আনন্দিত কাৰণ মই যিখিনি নাজানো সেইখিনিও জানি পেলালোঁ সৰুৰ পৰা বহুত পঢ়িছোঁ কিন্তু মই আজি স্বচক্ষে দেখিলোঁ যে সেইকাৰণে মই বহুত আকৌ যেন
ভগৱানে মোক এবাৰতো আনে আনে সেইটোকে মই বাট চাকি আৰু ষ্ট্ৰং হয় আমি আশীৰ্বাদ কৰিছোঁ আপোনাক এইফালে কওকচোন এইফালে বাইদেউ আপোনাক দেখিছোঁ আপুনি প্ৰথম আহিছে আমাৰ লগত ন আপুনি কওকচোন আপোনাৰ নামটো তুমি লাষ্টত ক'বা কামনা কৰিছোঁ বুলি ক'বা কি সুধিব আপোনাক সুধিছোঁ আপুনি আমাৰ লগত আহিলে এনজয় কৰিলে আপোনাৰ মনটো কেনেকুৱা লাগিলে আমাৰ গাঁৱৰ সাক্ষাৎকাৰ লৈছে আপুনি ভালকৈ কৈছে ৰাইজসকলৰ লগত মহিলাসকলৰ লগত আহি মোৰ ভাল এটা অভিজ্ঞতা হ'ল ভাল লাগিলে এইদৰে যেন প্ৰতি বছৰেই আমি ক'ৰবাত ওলাই যাব পাৰোঁ ফুৰাৰ কাৰণে মোৰ অনুৰোধ থাকে থেংক ইউ আপোনাৰ দীৰ্ঘায়ু কামনা কৰা হৈছে আপুনি আহা আকৌ আমাৰ লগত আপুনি কওক আপোনাকো বৰ ধুনীয়া দেখিছোঁ নমস্কাৰ মোৰ মানে নমস্কাৰ কি বুলি ক'ম এনেও মই এইবিলাকত ভালেই পাওঁ আহি আজিতো অতি ভাল লাগিলে বিশেষকৈ মই ধৰ্মস্থান আমাৰ বৰদোৱা সত্ৰ মানে দেখিবলৈ পালোঁ মানে নিজে সেইকাৰণে ভাল লাগিলে আৰু এটা বেছি ভাল লাগিলে কি আমাৰ এনেধৰণে যদি আমি আহি থাকোঁ তেনেহ'লে আমাৰ ঐক্য শান্তি আৰু আনন্দটো সদায় বৰ্তি থাকিব আগলৈও এনেধৰণে আমি আহিবলৈ চেষ্টা চলোৱাটো উচিত আপুনি কওক হ'ব দিয়কচোন আপুনি জ্যেষ্ঠবিলাকক লগ আপোনাকো চিনাকি লাগিছে মুখখন আগতে দুবাৰ লগ পাইছোঁ আৰু এইবাৰো আপোনাক ভালো লাগিছে কওকচোন আপোনাৰ কেনেকুৱা লাগিলে লং জাৰ্ণিটো আমাৰ ভাল লাগিলে চোৱা দিনা অতি ভাল লাগিলে আনন্দময় যাত্ৰা কিন্তু আজি সকলো ঘৰমুৱা হ'ল মনৰ দুখৰ সেইকাৰণে বেছি ফূৰ্তি লগা নাই আকৌ এদিন ওলালে ভাল লাগিব তাকে কামনা কৰিছোঁ থেংক ইউ আপোনাৰ ভৱিষ্যত অতি সুন্দৰ হওক আপোনালোক আমাৰ লগত লগ পাইছোঁ আপোনাক এইবাৰ আপোনাক প্ৰথম পাইছোঁ আপোনাৰ আহি কেনেকুৱা লাগিলে সেইটোকে কওক মোৰ আহি খুবেই ভাল লাগিলে বিশেষকৈ আপুনি সোধাৰ কাৰণে মই এষাৰ কথা কওঁ কালিৰ পৰা খুব হৈ আছিলে মনটো আমি যে অনুষ্ঠানটো চাবলৈ আহিলোঁ তাৰ কাৰণে আমাৰ গোটেই সকলো গোপিনীৰ ফালৰ পৰা আমি লক্ষ্মীবাই নবৌক ধন্যবাদ দিছোঁ বহুত ধন্যবাদ তেখেতলৈ থাকিম কাৰণ ইমানখিনি আমি দৰ্শন কৰিবলৈ পালোঁ তেখেতৰ জহতে দেই তেখেতৰ আশা লোৱাৰ কাৰণে সেইকাৰণে আপোনাৰ কাৰণে ভাল লাগিল থেংক ইউ আজি এনেকুৱা এখন আমি সমাজ পাবলৈ আমাৰ এনেকুৱা এখন সমাজ পাবৰ কাৰণে আমি বহুত মানে আশাবাদী সদায় আমি এনেকৈ যেন আগলৈকে এনেকৈ কিবা এটা অনুষ্ঠান প্ৰতিষ্ঠান পাতিবলৈও আৰু এনেকৈ দীৰ্ঘযাত্ৰা কৰিবলৈ শুভযাত্ৰা কৰিবলৈ আমাৰ অভিজ্ঞতা হৈছে আৰু যদিও বয়স অনুপাতে মানে আহিবলৈ বহুত মন যায় থাকে সেইকাৰণে ইমানকে ক'লোঁ আৰু ক'বলৈ মই ক'লোঁ বহুত ধন্যবাদ আপুনি এবাৰ নতুন দেখিছোঁ আমাৰ পাৰ্টিটো মানে আগতে আহি আছে কেইবাবাৰো এইপিনে চাওক কৃষ্ণ বহুত ভাল লাগিলে আপোনালোকৰ লগত গৈ এইভাগে যাতে আগলৈও মই আপোনালোকৰ লগে সংগে মানে গৈ থাকিবলৈ পাওঁ তাৰ বাবে মোৰ বহুত আশা থাকিল বিশেষকৈ মই লক্ষ্মী বাইদেউক মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ বাইদেৱে বহুত যোগাযোগ কৰি মানুহখিনি একেলগ কৰি পেলাই মানে আমাক বৰদোৱা থান দৰ্শন কৰালে মই বৰদোৱা থানৰ এটি কুলি গাই দিম ভাল লগা এটা গান আনি দিলে আইগৰাকী আপোনাৰ মনটো বৰ দুখী লাগিছে অলপ ভাগৰ লাগিছে নেকি বাৰু ঘৰলৈ আহিছে কওকচোন আমাৰ লগত আহি আপোনাৰ কেনেকুৱা লাগিলে আপোনাক বিচৰা ধৰণে আমি কিবা দিব পাৰিছোঁ বা নোৱাৰিছোঁ এষাৰ কওক আহি কি লাগিব ভালেই লাগিছে আমিতো এনেকৈ আহি গৈয়ে থাকোঁ বছৰেকৰ মূৰত নহ'লেও 2 বছৰ 3 বছৰ মূৰত সকল গোটেই আহিয়ে থাকে গতিকে ফূৰ্তি ফাৰ্তা কৰোঁ দৰ্শন পাওঁ ভগৱানক ভালেই লাগে
আগলৈকে যাতে এনেকৈ আগলৈকে যাতে এনেকৈ আমি সকলো মিলি জুলি ভগৱানে মংগল কৰিব ভগৱানৰ আশীৰ্বাদ দিয়ক। আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। দীপালী আকৌ হেল্ল' আপুনি শুই গৈছে নি বাৰু? নাই হোৱা স্বাস্থ্য বৰ ভাল নহয় যেন পাইছোঁ। স্বাস্থ্য ঠিকে আছে। অঁ অকণমান এইফালে চাওক কেমেৰা ফালে কওক আপুনি এবাৰ প্ৰথম আহিছে। মই প্ৰথমতে মোৰ ফালৰ পৰা শ্ৰদ্ধাৰ হেৰি বাইদেউ লক্ষীমা বৰাক মই অতিকৈ মৰমৰ বহুত শ্ৰদ্ধা আমাৰ তেওঁক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এই যাত্ৰাটো উলিওৱাৰ কাৰণে। আৰু যাত্ৰা পথত আমি যিখিনি মনোৰঞ্জন কৰিলোঁ সেইখিনি বহুত আনন্দিত হৈছোঁ। আগলৈকে যেন এনেকৈ আকৌ আমাক মনোৰঞ্জন কৰিবলৈ সুবিধাকণ দিয়ে। থেংক ইউ। মই নলওঁ দেই। ভাল লাগিলে আমাৰ আহি বহুত ভাল লাগিলে। আমি আপুনি আমাৰ লগত কেইবাবাৰো গৈছে ন? এইবাৰ কেনেকুৱা লাগিলে? এইবাৰ বহুত ভাল লাগিলে আমাৰ সকলৰ লগত আহি সকলৰ লগত আহি বৰদোৱাৰ থান চালোঁ। সকলোখিনি ভাল লাগিলে আৰু দক্ষিণে আমাক এইখিনি দুই জেগালৈ আহিব পাৰিলোঁ। সেইটোৱে হ'বনে? হ'ব আপোনাৰ কাৰণে আমাৰ বহুত বহুত ধন্যবাদ। যি আমাক এইটো কি বুলি ক'ব লাগিব কি কৰা মানে আমাৰ এই হেপী লং জাৰ্ণি যি কৈছে সেইখিনি দীপালী গগৈক মই ধন্যবাদ দিছোঁ। তাৰপিছত মোৰ বান্ধৱী লক্ষীমা বৰাকো বহুত বহুত ধন্যবাদ দিছোঁ। আমাক যে ইমানখিনি দেখুৱাই মেলি আনিছে আৰু আগতেও আমি বহুতবাৰ ফুৰিবলৈ গৈছোঁ। গতিকে তেখেতলে বহুত বহুত মোৰ ধন্যবাদ থাকিব। থেংক ইউ থেংক ইউ থেংক ইউ আপোনাৰ কাৰণেও বহুত বহুত ধন্যবাদ দেই। বহুত ভাল লাগিলে। বহুত ভাল লাগিলে। আমাৰ এই বৰমীয়া গাঁৱৰ আইসকল বহুত আগশালী, বহুত ফূৰ্তি কৰিলে, বহুত ভাল লাগিলে। আৰু আমাৰ দক্ষিণা বাইদেউ আজি কাক বেছি ভাল লাগিলে এইটো কওক। আমাক গোটেই গোপিনীসকলকে ভাল লাগিলে। তাৰ ভিতৰত আমাৰ লক্ষীমা বাইদেৱে আজি বহুত বছৰ আমাৰ নামঘৰ পৰিচালনা কৰি আছে। এনেকৈ তেওঁ বহুবাৰ আমাৰ গোপিনীসকলক এনেকৈ ভ্ৰমণ কৰিবলৈ নি আছে। আজি এই ভ্ৰমণটো বহুত ভাল লাগিলে, বহুত সুখী, বহুত ফূৰ্তি কৰিলোঁ। এইদৰে যাতে তেখেতে সদায় আমাক ফুৰিবলৈ এনেকৈ লৈ যায় তাকে কামনা কৰিলোঁ। তেওঁৰ স্বাস্থ্য ভালে থাকিলে আমি দ্বিতীয়বাৰ ফুৰাবলৈ নিব পাৰিব। তেওঁৰ স্বাস্থ্য উন্নত কামনা কৰিলোঁ। থেংক ইউ। হেল্ল' আপুনি ইমান ধুনীয়াকৈ বহি আছে। ধুনীয়াকৈ বহি আছোঁ। প্ৰথমতে মোৰ দীপালী গগৈ, তোমাৰ নিচিনা এগৰাকী সৰু সাংবাদিক, তুমি যিখিনি আমাক কৰি উৎসাহিত কৰি উলিয়াই আনিছা। আৰু এগৰাকী মোৰ বাইদেৱে হয় বাৰু, তেখেতে নামঘৰ মহিলা হৈ যিখিনি মহিলাক আমাৰ গাঁৱৰ পৰা উলিয়াই আনিবলৈ সাহস কৰিছে। এই শুভযাত্ৰা তেখেতে যিটো আমাক দিলে মই বহুত নথৈ আনন্দিত। আৰু আগলৈকৈ যেন তেখেতে এনেকুৱা তীৰ্থযাত্ৰা উলিয়াই থাকে তাৰ প্ৰতিও মই আশা ৰাখিছোঁ। আৰু এই যাত্ৰাটোত কিছুমান আমি অকলে কৰিব নোৱাৰা কাম আমি লগে ভাগে কৰিব পাৰিছোঁ। ভাল লাগিছে, আগলৈ পাম বুলি আশা ৰাখিছোঁ। অশেষ ধন্যবাদ আপোনালৈ অশেষ ধন্যবাদ। আপুনি এই বৰমীয়া গাঁৱৰ মহিলাসকলৰ তীৰ্থযাত্ৰাটো লক্ষীমাই বৌৱে উলিয়ালে। বৌৰ কাৰণেও সুস্বাস্থ্য কামনা কৰিলোঁ। আমিও যাতে ইমান ফূৰ্তি ফাৰ্তা কৰিলোঁ সকলো মহিলাই, সেইটো কাৰণেও ধন্যবাদ জনাই মোক ক'বলগীয়া দুআষাৰ ক'লোঁ আৰু। থেংক ইউ আপোনালৈ বহুত বহুত থেংক ইউ। নমস্কাৰ, মোৰ নাম বীণা গগৈ। আপোনাৰ ঘৰ বৰমীয়া গাঁৱত। সকলোৱেতো ক'লে মই সকলোলৈ মই নমস্কাৰ দি সকলোকে প্ৰথম আহিছে প্ৰথম আহিছে। সেইকাৰণে গৈ মেলি বহুত ভাল লাগিলে। আকৌ যেন এনেকুৱা এটা অনুষ্ঠান পাম বুলি আশা কৰিলোঁ। ভালে ভালে থাকিলে আকৌ ধন্যবাদ আপোনালৈ বহুত। এইবাৰ আমাৰ স্থানীয় মানে আমাৰ মুৰব্বী লক্ষীমাই এতিয়াহে আমাৰ নমস্কাৰ, মোৰ নাম লক্ষীমাই বৰা। মোৰ ঘৰ বৰমীয়া গাঁও 11 নম্বৰ ৱাৰ্ডত। আমি এই তীৰ্থযাত্ৰীয়ে
দীপালী গগৈৰ পৰা আমি এইটো সুবিধা পোৱাৰ কাৰণে তেওঁক আমি প্ৰথমে ধন্যবাদ জনাইছোঁ। আৰু আমি এই তীৰ্থযাত্ৰীসকলে এই দুদিনীয়া কাৰ্যসূচীৰে যিখিনি আনন্দ উপভোগ কৰিলোঁ, সেয়ে যেন আমাৰ সকলোৱে আয়ুস দুগুণ বাঢ়ক, সেয়াকে কৈ মোৰ ফালৰ পৰা কৰ্তব্য ইমানকে আগবঢ়াইছোঁ। আৰু আপোনালৈও আমাৰ মোৰ ফালৰ পৰা অশেষ আপোনাৰ কাৰণে ধন্যবাদ। থেংক ইউ। অঁ হেল্ল', আপুনি কওকচোন এষাৰ, আপোনাক কেনেকুৱা লাগিলে? আপুনি এবাৰ প্ৰথমেই আহিছে আমাৰ লগত, কওক এবাৰ। বজাৰ বাহিৰে লৈ যোৱাৰ কাৰণে, শোভাযাত্ৰা লৈ যোৱাৰ কাৰণে সেইটো বহুত ভাল লাগিলে এবাৰ। বহুত ভাল লাগিলে ন? বহুত ভাল লাগিলে। বহুত ভাল লাগিছে। আপোনালৈ আমাৰ ফালৰ পৰা বহুত ধন্যবাদ দেই। থেংক ইউ। আপুনি কওক এবাৰ। মই অপৰ্ণা ভূঞা পোনপ্ৰথমতে মই ধন্যবাদ জনাইছোঁ প্ৰতিদিনৰ সাংবাদিক শ্ৰীমতী দীপালী গগৈলৈ আৰু লগতে হাঁহি উঠে আৰু ন, ইমান দিনৰ মূৰত গৈছোঁ আৰু লকডাউনত আমি লগেই পোৱা নাই। দুবছৰ আমি চব নিজৰ ৰুমে ৰুমে সোমাই থকাৰ নিচিনা এটা বাধ্যবাধকতাৰ মাজত থাকিলোঁ। দুবছৰৰ পিছত এতিয়া আজি আমি দুদিনীয়া কাৰ্যসূচীৰে এই তীৰ্থযাত্ৰীৰ সুবাদতে আমি ওলাই আহিবলৈ পাইছোঁ আৰু আহিবলৈ পাই সঁচাই আনন্দিত। আৰু গোটেই গাঁৱৰ আমাৰ বমীয়া গাঁৱৰ গোপিনীসকলক পাই মই খুব আনন্দিত। আৰু যাতে বছৰি এনেধৰণে ওলাই আহিব পাৰোঁ আৰু এনেধৰণে সাংবাদিকতা কৰিব পৰা এগৰাকী নেত্ৰী পাই থাকোঁ, তালৈ মোৰ অশেষ ধন্যবাদ। থেংক ইউ বহুত থেংক ইউ। আপুনি ইমান আমন জীৱনকৈ আহিছে, ভাবি আহিছে নিশ্চয় কিবা এটা ভাবিছে, কওক কথা। মইনো কি ক'ম, মোৰ নাম শ্ৰী নিৰু তামুলী। নমস্কাৰ। নমস্কাৰ, মোৰ নাম নিৰু তামুলী। মোৰ ঘৰ হ'ল KB ৰোড 11 নম্বৰ ৱাৰ্ডৰ। আপোনাক কেনেকুৱা লাগিলে আমাৰ লগত গৈ? আপুনি আপোনাক আগতেও লগ পাইছোঁ, দুবাৰ আমাৰ লগত গৈছে, আমাৰো বহুত ভাল লাগিছে আপুনি অহাৰ কাৰণে। বহুত ধন্যবাদ, বহুত ভাল লাগিলে। থেংক ইউ। নেদেখা বস্তু দেখিলোঁ, নুশুনা কথা শুনিলোঁ, বহুত বন্ধু বান্ধৱী লগ পালোঁ। ধন্যবাদ। আপোনালৈ ধন্যবাদ। এয়া আপুনি কওক, আপোনাক বিশিষ্ট অতিথি নিচিনাই লাগে আদবা দেখি। আপোনাক বহুতবাৰ লগ পাইছোঁ আমাৰ পাৰ্টিত। পাইছোঁ। থেংক ইউ। আপোনাৰ স্বাস্থ্য ভালে আছে? আছে বহুত ভাল পাইছোঁ। কওকচোন কেনেকুৱা লাগিলে এতিয়া? বহুত ভাল লাগিলে। সুধিলে হাঁহি উঠিবই আৰু। ভালতো বহুত ভাল লাগিলে। আমি গোটেই মহিলাখিনি আহিলোঁ, ফূৰ্তি কৰিলোঁ, আনন্দ কৰিলোঁ। আৰু তোমাকো বহুত ধন্যবাদ। গোটেই আমাৰ টিমটো ইমান এনজয় কৰাৰ বাবে তোমাক বহুত ধন্যবাদ। থেংক ইউ। আপোনালৈ বহুত থেংক ইউ। এতিয়া আপুনি দুআষাৰ কওক। মই কি ক'ম, মৰমৰ জানমণি বাইদেউ, আমাৰ মৰমৰ আমাৰ এই ভ্ৰমণটো বিৰাট মানে ভাল লাগিলে আৰু আকৌ এবাৰ যাম বুলি ভাবিছে? ভাল হওক, আপোনাৰ বিক্সিকো ভাল হওক। থেংক ইউ। নমস্কাৰ। আপোনাকো আমি বহুতবাৰ লগ পাইছোঁ, কিন্তু এইবাৰ কেনেকুৱা লাগিলে? প্ৰত্যেকবাৰে লগ পাই থাকিব। মই নামঘৰৰ গোপিনী বুলি নাই কয়, সকল অকণ বোৱাৰী, মই বডিগাৰ্ড হৈ মোক নামঘৰ কমিটিয়ে পঠিয়াইছে। ৰাতি এদিনে ৰখি আছোঁ, এতিয়া লগতে আহিছোঁ, আকৌ এবাৰ গ'লে চাগে মোকে পঠিয়াব। সেয়াই লাগিবই আৰু লাগিবই। থেংক ইউ। হ'ব আপুনি কওক। আপোনাক কিন্তু আমি এইবাৰ লগ পাইছোঁ। মই আগতে বহুতবাৰ গৈছে বুলি কোৱা শুনিছোঁ, মোৰ লগত এইবাৰ গৈছে নেকি? যোৱাবাৰ নগ'ল আপুনি লকডাউনৰ কাৰণে? কেইবাবাৰো লগ পাইছোঁ, কম বাৰু পাই ভাল লাগিছে। এনেকুৱা এটা অনুষ্ঠানৰ সাংবাদিক নিজৰ নিচিনা লাগিছে, ভাল লাগিছে কথা পতা পিছে। আকৌ যেন এনেকৈ অনুষ্ঠানলৈ সাংবাদিক আমি নিমন্ত্ৰণ কৰিলে যে সাঁতোৰা গ্ৰহণ কৰে, এইখিনিয়ে পাত। বহুত ধন্যবাদ। এতিয়া এয়া আমাৰ স্থানীয় বৌ হয়, মোৰ বৌ হয় আৰু সকলোৱে বাইদেউ বুলিও কয়। নামটো কৈ দিয়ক আপুনি এবাৰ। নমস্কাৰ, মোৰ নাম মিনু বৰা।
মই আহিছোঁ আমাৰ ধৰ্মজ্যোতি আঁচনিৰ অধীনত বৰমূৰীয়া গাঁৱৰ আইসকলৰ এগৰাকী হৈ আমি কেইবাবছৰৰ মূৰে মূৰে এনেকৈ যাত্ৰা আৰম্ভ কৰি গৈ আছোঁ। দুবছৰ বহি থাকি মানুহবোৰ চব দুৰ্বল হ'ল, মন প্ৰাণ দুৰ্বল হৈ থাকিলে, হাঁহি ধেমালি নাইকিয়া হ'ল। এনেকৈ আকৌ লগে ভাগে এসাঁজ খাওঁ বুলি ওলাই আহি আমি এই দুদিন পাৰ কৰিলোঁ। খুব আনন্দ লাগিলে। মনবোৰ সকলোৱে ভালে কুশলে জীয়াই থাকক। আগন্তুক ৰঙালী বিহুটি যাতে সদৌবাসী অসমবাসী ৰাইজক শুভ হওক, ৰং ৰহস্যৰে পাৰ হওক। আকৌ কৰোণা মহামাৰীয়ে যেন আমাৰ ইয়াত আক্ৰমণ নকৰক। আৰু আমাৰ এই সাংবাদিকতা কৰা আমাৰ ভণ্টি DY 365 দীপালী গগৈলৈ অশেষ ধন্যবাদ এইখন সুবিধা আমাক দিয়াৰ বাবে। থেংক ইউ। এয়া বাইদেউ সকলোৱে বহি আছে, ইমান ধুনীয়াকৈ বহিছে। আপুনি টোপনি গৈ আছে নি বাৰু? কওকচোন, দুআষাৰ কওক। আৰু ইমান ধুনীয়া লাগিছে কাপোৰযোৰ সৈতে আপোনাক। আমি গৈছিলোঁ গোপিনীসকলৰ লগত ফুৰিবলৈ গৈছিলোঁ, বহুত ভাল লাগিলে। আৰু আপোনাকো নিউজ চেনেলৰ পৰা আমাৰ এই বাতৰি প্ৰচাৰ কৰাৰ কাৰণে অশেষ ধন্যবাদ থাকিল। আগলৈকে এইদৰে নিউজ চেনেলৰ পৰা আমাক প্ৰচাৰ কৰিব বাতৰি, তেতিয়া আৰু ভাল লাগিব। ধন্যবাদ। বাতৰি আমালৈ পঠাই থাকিবা। আপোনালোকলৈ বহুত 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 ধন্যবাদ আৰু শুভকামনা আগবঢ়াইছোঁ। এয়া আমাৰ বৰমূৰীয়া গাঁৱৰ ৰাইজৰ এয়া শুভ যাত্ৰা। এনেকৈ ভ্ৰমণত আহি ভাল লাগিছে আইসকলৰ লগত। আৰু মনটো বেমাৰী যদিও মনটো ভাল লাগিছে, ফূৰ্তি লাগিছে। আৰু মন্দিৰবিলাক চাইও ভাল লাগিছে, আইও ভাল লাগিছে। এনেকৈ যেন বছৰি বছৰি আইসকলে এনেকৈ ভ্ৰমণত ওলাবলৈ মোৰ সকলোখিনি যেন ভগৱন্তই ভালে কুশলে ৰাখক। আৰু তোমাকে যোনটো যেন এনেকুৱা এটা কৰ্ম কৰিবলৈ সুবিধা পাই আহিবলৈ ন, ভগৱানে ভালে ৰাখক। বহুত বহুত ধন্যবাদ। আৰু বাইদেউ বৰমূৰীয়া আমাৰ 12 নম্বৰ ৱাৰ্ডৰ দীপালী গগৈ। মই এনেকৈ যে বছৰি বছৰি আমাক ভ্ৰমণত আনি এনেকুৱা আমাক সুবিধা এটা দিয়ে পাৰোঁ, তাৰ কাৰণে আমি থেংক ইউ দেই। নামটো হৈছে নিমা গগৈ। নিমা গগৈ বৰমূৰীয়া গাঁও আমাৰ সমূহ ৰাইজসকলৰ, আমাৰ আইসকলৰ মানে এটা এনেকৈ ভিডিঅ' এটা বনাইছোঁ। আৰু আপোনালোকে বহুত পাৰ্টি এনেদৰে আনিছে ন, এতিয়া এইটো পাৰ্টি আমাক প্ৰথম আনিছে। কওকচোন আমাৰ লগত আপোনালোকে এই এৰাতি থাকিলে আৰু দুদিনকৈ কেনেকুৱা লাগিলে? আপোনাৰ মুখখন এফালে দেখাব। দেখাব ৰ'ব, গাড়ী চাৰি ৰখাই লওক, তাৰপিছত কম। এতিয়া নকওঁ, আপুনি এতিয়া ৰেকৰ্ড নকৰিব। গাড়ী চাৰি ৰখাই লওক, নামটো এবাৰ কৈ দিলে ভাল হ'ব নেকি? মোৰ নামটো পদুম ৰাজখোৱা। মই গাড়ী চালক। আপোনালোকৰ লগত আহি বেয়া পোৱা নাই, বৰ্তমান ভালেই বাৰু। আৰু আমাৰ কৰ্তব্য আপোনালোকক ভালে কুশলে নি ঘৰ পোৱাটো। আৰু পাৰিলে যিমান পাৰে সোনকালে ইয়াৰ পৰা আজৰি কৰি দিব পাৰিলে আমাৰে ভাল বাৰু। বহুত বহুত ধন্যবাদ। এয়াই আছিল আই মাতৃসকলৰ দুদিনীয়া কাৰ্যসূচীত তেওঁলোকে পাৰ কৰা কিছু মধুৰ সময়। তেওঁলোকৰ উৎসাহ দেখি সঁচাকৈ মোৰ বহুত বেছি ভাল লাগিছে। ভুল শুদ্ধৰ মাজেৰে তেওঁলোকে পাৰ কৰা 2টা দিন কেমেৰাত বন্দী কৰি আনি আমাকো তাৰ উপভোগ কৰিবলৈ দিয়াৰ বাবে তেওঁলোকক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভগৱানৰ ওচৰত মই তেওঁলোকৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু ভগৱানে যেন তেওঁলোক সকলোকে সুস্বাস্থ্যৰ অধিকাৰী কৰি তোলে, তাৰ বাবে তেওঁৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়া প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহৰ লগত আপোনালোক ন'টিফাই হৈ থাকে।